বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালেই আছে। চুইটিৰ অন্যটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ ওচৰলৈ এটা সহজ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। হয়তো সেই ৰেচিপিটো বহুতে বনাই খাইছেও, আৰু মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চয়াবিন, পেকেটত থকা যিটো চয়াবিন সেইটো হয়, আৰু মই 10 মিনিটমান হ'ল পানীত তিয়াই থৈছিলোঁ, অকণমান ডাঙৰ হৈ আহিছে। আৰু লগতে মই লৈছোঁ মচুৰ দালি। সৰু কাপেৰে একাপ মচুৰ দালি মই পানীত তিয়াই থৈছিলোঁ, 10 মিনিটমান হ'ল। পানীত তিয়াই থোৱাৰ কাৰণে অকণমান ফুলি আহিছে। আৰু মই লগতে ল'ম অমিতা। অমিতা মই গোটেইখিনি নিদিওঁ, এফালহে দিম। গোটেইখিনি দিলে ইমান এটা টেষ্ট নহ'ব, বেছি চব্জি হ'লে বেয়া লাগে তৰকাৰীখন। আৰু ইয়াতে মই মিডিয়াম চাইজৰ 2টা পিঁয়াজ লৈছোঁ, আৰু কেঁচা জলকীয়া লৈছোঁ, আৰু আদা নহৰু পেষ্ট লৈছোঁ, তেজপাত এটা লৈছোঁ। এয়া জলকীয়াখিনি মই কাটি লৈছোঁ, আৰু এইফালে পিঁয়াজকেইটা মই কুটি ল'লোঁ, আৰু এয়া অমিতা এফাল মই সৰু সৰু কৰি কাটি লৈছোঁ। গোটেইখিনি মই এনেদৰেই ৰেডি কৰি লৈছোঁ, বস্তুখিনি যোগাৰ কৰি ল'লোঁ ভালকৈ। আৰু ইয়াতে মই কেৰাহীটো বহাই দিলোঁ গেছত। গৰম হৈ গ'ল। এতিয়া মই তেল দিম, মিঠাতেল। অকণমান এনেকৈ লৰাই লৈছোঁ কেৰাহীতে। আৰু এয়া মই চয়াবিনখিনি ভালকৈ ধুই লৈছোঁ। আৰু ইয়াতে অকণমান তেলখিনি গৰম হ'ল, এতিয়া অকণমান মই হালধি গুড়া দি দিছোঁ। আৰু এয়া চয়াবিনখিনি মই এতিয়া ফ্ৰাই কৰিম। অকণমান ৰঙচঙীয়া কৰি ফ্ৰাই কৰিম 5 মিনিটমান। আপোনালোকে হয়তো বহুতে খাইছেও এনেকৈ, কিন্তু মই কেনেকৈ বনাইছোঁ প্ৰচেছিংটো হয়তো অলপ বেলেগ হ'ব পাৰে। আৰু বহুত টেষ্টি হয় এনেকৈ খাবলৈ। এয়া অকণমান ৰংচঙীয়া হৈ আহিছে, চাওক। এতিয়া মই এইখিনি উঠাই ল'ম, বাচন এটা লৈ লৈছোঁ। এয়া চাওক। এতিয়া মই আকৌ কেৰাহীত অকণমান তেল লৈছোঁ। আপোনালোকে যিমানখিনি তেল খায় সেইটো আন্দাজমতে দিলে হ'ল, যিমানখিনি খায় আপোনালোকে। এতিয়া মই তেজপাতটো দি দিছোঁ তেলতে, আৰু কুটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া মই এইখিনি অকণমান ভাজিম ৰঙচঙীয়াকৈ। এতিয়া মই অকণমান নিমখো দি দিম, কাৰণ পিঁয়াজখিনি যাতে টান হৈ নাযায়, তাৰ বাবে মই নিমখখিনিও দি দিছোঁ। আৰু এয়া আদা নহৰু পেষ্ট। এতিয়া মই এইখিনি ভালকৈ লৰাই দিম। পূৰা ৰঙচঙীয়াকৈ ভাজিম এইখিনি 5 মিনিটমান সময়। আৰু এয়া কেঁচা জলকীয়াকেইটাও দি দিলোঁ। এতিয়া ৰেড চিলি পাউডাৰ, শুকান জলকীয়া গুড়ি অকণমান দিছোঁ। আপোনালোকে যিমানখিনি জ্বলা খায় সেই অনুসৰি দিলেই হ'ল। হালধি গুড়ি অকণমান দি দিছোঁ, জিৰা পাউডাৰ। এতিয়া মই অকণমান পানী লৈছোঁ, পানী দি লৈছোঁ যাতে লাগি নধৰে মছলাখিনি। আৰু এইখিনি মই এতিয়া ভালকৈ লৰাই দিম। চাওক, কালাৰটো অকণমান ধুনীয়া হৈ আহিছে। আৰু এয়া মছলাখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া মই দালিখিনি ইয়াতে দি দিম। দালিখিনি ভালকৈ ধুই লৈছোঁ, ধুই কিনে ইয়াতে দি দিছোঁ। ভালকৈ ভাজিম মই এইখিনি। এই চাওক, কালাৰটো ইমান ধুনীয়া হৈ আহিছে। এতিয়া মই অকণমান সময় ঢাকি দিম। অকণমান পানী দি দিছোঁ যাতে লাগি নধৰে কেৰাহীত। অকণমান লাগি ধৰিছিলে, সেইকাৰণে মই অকণমান পানী দি দিলোঁ। এতিয়া আকৌ মই ঢাকি দিম। চাওক, কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই ইয়াতে অমিতাখিনি দি দিম। ভালকৈ ধুই লৈছোঁ অমিতাখিনি। এতিয়া তাৰপিছত ইয়াতে মই দি দিছোঁ। অকণমান পানীও দি লৈছোঁ, কাৰণ লাগি ধৰিছিলে। এতিয়া মই আকৌ ঢাকি দিম। এই চাওক, এয়া 5 মিনিট সময় পিছত মই আকৌ চাইছোঁ, চাওক বহুত ধুনীয়া এটা চেণ্ট আহিছে।
খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাই খাই চাব। আৰু এয়া চয়াবিনখিনিও মই এতিয়া দি দিম। এতিয়া মই এইখিনি ভালকৈ লৰাই দিম। দালিখিনি দিছোঁ, গ্ৰেভিখিনি ধুনীয়া হয় বাবে দালিখিনি দিছোঁ। এতিয়া মই পানী দি দিছোঁ। এতিয়া একবাৰতে মই পানী দি পেলাই ঢাকি থৈ দিম। এতিয়া ভালকৈ সিজিব দিব লাগিব অমিতাখিনি। এই চাওক 5 মিনিট পিছত ঢাকনাটো গুচাই দিয়াৰ পিছত ইমান ধুনীয়া হৈছে কালাৰটো চাওক। গ্ৰেভিখিনি চাওক ইমান ধুনীয়া হৈছে। আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে, ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ধন্যবাদ।